ফ্ৰী আছিলে, তাৰপাছত 500 আহিলে, তাৰপাছত 1000 আহিলে, তাৰপাছত 2000ও হ'ব পাৰে। আপোনাৰ পান কাৰ্ড আছে নেকি? পান কাৰ্ড আছে যদি আপোনাৰ কাৰণে আজি এই বেয়া খবৰ, কাৰণ পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিলে আপোনাৰ 1000 টকা আপোনাৰ জৰিমনা ভৰিব লাগিব। মাথো আছে হাতত কেইটামান দিন, মাত্ৰ 30টা দিন আছে। মাথো আপোনাৰ সেই মাৰ্চ মাহটো আছে। মাৰ্চ মাহৰ ভিতৰতে আপুনি যদি আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰে তেন্তে আপুনি 1000 টকা দিব লাগিব। আৰু 1000 টকা কোনসকলে দিব লাগিব আৰু কোনসকলে দিব নালাগে তাৰ বিষয়ে আপুনি অকণমান জানিব লাগিব। কাৰণ গোটেই ভাৰতবৰ্ষত আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড লিংকক বাধ্যতামূলক কৰি পেলাইছে ইতিমধ্যে ইনকম টেক্স ডিপাৰ্টমেণ্টে। আপোনালোকে যদি অফিচিয়েল ৱেবছাইটত গৈ চাই পান কাৰ্ড আধাৰ কাৰ্ড লিংক বুলি, তাতো গৈ আপুনি সেই চালে পাব, আমি লিংক দি দিম, তাত চাব পান কাৰ্ড আধাৰ কাৰ্ড লিংকক লৈ আপোনাৰ 1000 টকা 31 মাৰ্চ লাষ্ট ডেট, তাৰ আগত আপুনি কৰিব লাগিব। তথাপিও আপুনি কেনেকৈ কৰিব কি কথা আমি সকলো জনাম, আৰু পান কাৰ্ড আধাৰ কাৰ্ড কিয় লিংক কৰিব লাগে কি কথা সেইটোও জনাম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, কিন্তু ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ আপুনি কমেণ্ট নকৰিব। সেয়েহে আপোনাক আশা কৰোঁ আপুনি ভিডিঅ'টো শেষলৈকে চাব, আৰু গুৰুত্বপূৰ্ণ এনে কিছুমান কথা ক'ব গৈ আছোঁ ভিডিঅ'ৰ সৈতে। পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিবলৈ হ'লে এতিয়া যদি আপুনি লিংক কৰে তেন্তে আপুনি 1000 টকা দিব লাগিব। পান কাৰ্ড আধাৰ কাৰ্ড কিয় লিংক কৰে জানেনে? আজিৰ যুগত হয়তো আমাৰ গভৰ্ণমেণ্টক আপোনাৰ কৰ ফাঁকি দিয়ে, বহু সংখ্যক মানুহে কৰ ফাঁকিৰ দ্বাৰা চলি আছে। কাৰণ এতিয়া আপোনাৰ 2খনকৈ বা 3খনকৈ কিছুমানৰ পান কাৰ্ড আছে। কাৰণ ডিজিটেল ডকুমেণ্টছ হিচাপে যদি আপোনাৰ আধাৰটো লিংক কৰি দিয়া হয় তেতিয়া আপোনাৰ এটা পান কাৰ্ডহে ৰ'ব, বাকীখিনি পান কাৰ্ড আপোনাৰ কাম নোহোৱা হৈ যাব। সেইবাবেই আপোনালোকক এইখিনি অচল কৰি পেলাব পান কাৰ্ডখিনি। সেয়েহে আপুনি অতি সোনকালে খৰধৰ কৰি পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰি লওক, নহ'লে আপুনি অন্যথা বেংক একাউণ্ট হওক, ট্ৰেনজেকশ্যন হওক ইত্যাদিসমূহত আপোনাৰ সেই প্ৰভাৱ পৰিব পাৰে। ইতিমধ্যে ইনকম টেক্স ডিপাৰ্টমেণ্টে বাধ্যতামূলক কৰিছে 31 তাৰিখ লাষ্ট ডেট, 31 মাৰ্চ লাষ্ট ডেট, তাৰ আগতে আপুনি লিংক কৰিব লাগিব। কিন্তু লিংকক লৈ কথা আছে, আগতে আপোনাৰ কি আছিলে, লিংক ফ্ৰী আছিলে, এটকাও নোহোৱাকৈ আপুনি লিংক কৰিব পাৰিছিলে, যিহেতু মই কৰিছিলোঁ। তাৰ পাছত আপোনাৰ 500 টকা আহিলে, তাৰ পাছত এতিয়া 1000 টকা আহিলে। যদি ভৱিষ্যতে 31 মাৰ্চৰ পাছত নকৰে, যদি আপোনাৰ 2000 টকা হৈ যায়, কাৰণ চাওক সেইটো নিৰবিচ্ছিন্নভাৱে চলি আহিছে। আপুনি ইতিমধ্যে গম পাইছে, যদি আপুনি অফিচিয়েল ৱেবছাইটৰ ডিটেইলছ চাই তেতিয়া আপুনি গম পাব। এটা কথা কিন্তু কিয় জানেনে, অসমৰ আৰু মেঘালয় আপোনাৰ এনেকেইখন ৰাজ্যত হয়তো ইতিমধ্যে পান কাৰ্ড আধাৰ কাৰ্ড লিংক নকৰিলেও হ'ব। কাৰণ অসম আৰু মেঘালয় এই নৰ্থ ইষ্টত যেনেকৈ আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড লিংক নহ'লেও চলি যায়, কাৰণ আধাৰ কাৰ্ড নৰ্থ ইষ্টত ইতিমধ্যে সকলোৰে আধাৰ কাৰ্ড বনি শেষ হোৱা নাই। সেইবাবে হয়তো আমি আশা কৰিম এইখিনি আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড লিংক নহ'লেও চলি যাব। কিন্তু এটা কথা মনত ৰাখক, যি 1000 টকা ফাইন আপুনি অসমৰ কাৰণে সেইটো জানো মঞ্জুৰ কৰিব? অসমক জানো আপোনাৰ সেইটো নোহোৱাকৈ থাকিব পাৰিব? যদি গোটেই ভাৰতবৰ্ষতে 1000 টকা বিহিছে আপোনাৰ ইনকম টেক্সে, তেন্তে আপোনাক অসমখন কিয় শ্বেয়াৰ কৰি যাব? বহু সংখ্যক মানুহে আমাক কমেণ্ট কৰে অসমৰ কাৰণে নাই, আমি কৰিব নালাগে। কিন্তু আপুনি ভাবক, আজি কৰিব নালাগে, কিন্তু আপুনিতো কালিলৈ কৰিব লাগিব। যদি আপুনি কালিলৈ কৰে, যদি আপোনাৰ 2000 টকা হৈ যায়, তেতিয়াতো আপুনি 2000 টকা ভৰিব লাগিব। আপুনি অসম বুলি ৰৈ থাকিলে নহ'ব। সেয়েহে আপুনি নিজেই বিবেচনা কৰি চাব কথাটোৰ ওপৰত। আৰু যদি আপুনি পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰে তেন্তে আপুনি 1000 টকা এতিয়া দিব লাগিব, প্ৰতিজনেই দিব লাগিব, কোনো এজন খাৰি যাব নোৱাৰে। সেয়েহে আপোনালোকক জনাওঁ, আপোনালোকে ফ্ৰী হৈ থাকোঁতে নকৰিলে, বা যিসকল কৰিলেতো ভাল কথা, যিসকলে নকৰিলেতো এতিয়া আপুনি বিপদত পৰিছে। সেয়েহে আপুনি 1000 ঠাইত যদি 2000 হয় তেতিয়া কি কৰিব? সেয়েহে আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকে যদি পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিবলগীয়া আছে কৰি ল'ব। আৰু আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড যদি লিংক নাথাকে আপোনাৰ অসুবিধাখিনি কি হ'ব পাৰে? ধৰক আপুনি এটা লোন ল'বলৈ অকণমান অসুবিধা হ'ব পাৰে, ধৰক আপুনি মাটি কিনিব ধৰিছে, তাতো আপোনাৰ অকণ অসুবিধা হ'ব পাৰে, কাৰণ আধাৰটো লিংক হ'ব লাগিব। আধাৰটো কিয় আপোনাৰ লিংক কৰে জানেনে? আধাৰটো হৈছে এটা ডিজিটেল ডকুমেণ্টছ। আগতে পান কাৰ্ডখন যি টি ডকুমেণ্টছ দি আপুনি উলিয়াইছিলে, কিন্তু এতিয়া সেই ডকুমেণ্টখিনিয়েতো আপোনাৰ এতিয়া কামত নিদিছে। সেয়েহে আপোনাৰ আধাৰটো হ'ল ডিজিটেল ডকুমেণ্ট, বায়'মেট্ৰিক আপোনাৰ
ডাটা সেভ হৈ আছে আৰু ডেমোগ্ৰাফি দুটা বস্তুৱে আপোনাৰ সেভ হৈ আছে সেয়ে আপোনাৰ আধাৰটো সেই কাৰণে আধাৰটো পানৰ লগত লিংক কৰাটো ইমান নিতান্ত প্ৰয়োজন কৰিছে পান কাৰ্ড যদি আপুনি এটা স্পেলিং মিছ কৰিও এটা পান কাৰ্ড দুটা পান কাৰ্ড বনাব পাৰিছিলে কিন্তু আপুনি আধাৰ কাৰ্ড এটা স্পেলিং বা মিছ কৰিও আপুনি দুটা আধাৰ কাৰ্ড বনাব নোৱাৰে কাৰণ আপোনাৰ বায়োমেট্ৰিক লক হৈ যায় সেয়ে আশা কৰিম প্ৰতিজনে সি আমাৰ ভিডিঅ'টোৰ পৰা পান কাৰ্ড আধাৰ কাৰ্ডক লৈ বিভিন্ন ধৰণৰ যি সমস্যা আছিল সমস্যাখিনিৰ পৰা আপোনালোকে দূৰ হ'ব পাৰিব আশা কৰোঁ আপোনালোকে পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰি থলে ভাল হ'ব কিন্তু এটা দিনত গৈ যাতে সকলো বিপদত নপৰে কাৰণ আপুনি এতিয়া লোন এটা এপ্লাই কৰিবলৈ গৈছে তেতিয়া আপুনি চাব বোলে দাদা আপোনাৰ লোনটো এপ্ৰুভেল নহবও পাৰে কাৰণ আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড লিংক নাই ইতিমধ্যে আমাৰ যি CSP আছে আমি SBI CSP সেৱা চলাম কিন্তু SBI CSP সেৱাত এটা কথা আহিছে আমাৰ সেই CSP যদি আপুনি একাউণ্ট এটা খুলিবলৈ যায় তেন্তে আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড নিতান্ত প্ৰয়োজন কিন্তু অসম বুলি তাত কথা নাই অসমেতো তাত কৰিবলগীয়া হৈছে তেন্তে কি হৈছে গোটেই ভাৰতবৰ্ষত যদি এটা বস্তু লিংক লয় সকলো কাৰণে প্ৰয়োজন হয় অসমো চেৰ পৰি নাযায় কাৰণ অসমত আধাৰ কাৰ্ড এতিয়াও বনা নাই সেয়েহে আপোনাক ৰাখি থৈছে কিন্তু আপুনিও অসমেও এটা দিনত গৈ আপোনাৰ সেই পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিব লাগিবই সেয়েহে আমি আশা কৰোঁ আমাৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা পান কাৰ্ড আধাৰ কাৰ্ডক লৈ কিছু কথা বুজিব পাৰিলে যদি ভাবে আপুনি কৰি থব যদি আপোনাৰ বাবে প্ৰয়োজন বোধ নহয় তেতিয়া নকৰিব আমাৰ ভিডিঅ' সতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আপোনালোকে সেই কথাখিনিৰ পৰা কিছু বুজি পালে সদস্যসকল সকলো বিয়াছলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান সময় আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আগন্তুক দিনত আমাৰ চেনেলৰ যোগেদি আপোনালোকক সকলো কথা জনাই দিম আপোনালোকে চাই থাকিব